নমস্কাৰ আপোনালোকৰ বহুজনে হয়তো ইতিমধ্যে গমেই পাইছে শ্যামন্তিকা শৰ্মাৰ কণ্ট্ৰভাৰ্চিৰ বিষয়ে বৰ্তমান সময়ত চলি আছে কণ্ট্ৰভাৰ্চি এটা যিসকলে গম পোৱা নাই তেখেতসকলৰ বাবে এই ভিডিঅ'টো বনাইছোঁ আৰু যিসকলে গম পাইছে তেখেতসকলৰ বাবে শ্যামন্তিকা শৰ্মা আৰু শ্যামন্তিকা শৰ্মাৰ মাক বয়েক সকলোৰে এটি নতুন মন্তব্য আগবঢ়াইছোঁ। আহকচোন প্ৰথমতে আমি চাই লওঁ শ্যামন্তিকা শৰ্মাইনো কি ক'লে, শ্যামন্তিকা শৰ্মাৰ মাকে কি ক'লে আৰু শ্যামন্তিকা শৰ্মাৰ বয়েকে কি ক'লে। তাৰপিছত আপোনালোকে গম পাব কোন দোষী কোন আসলতে নিৰ্দোষী। মোৰ ঘৰখনৰ বিৰুদ্ধে কেছ দিছে, কিন্তু মই নিজে আচৰিত যে মোৰ ঘৰখনত মোৰ দাদা দুজন আৰু মোৰ সৰু দাদা বেলেগকৈ থাকে আৰু মোৰ ডাঙৰ দাদা, ডাঙৰ বৌ, মোৰ মা, মই বা আমি এনেকৈ গোটেইখিনি ভণ্টি আমি গোটেইখিনি একেলগে থাকোঁ। আমাৰ জইণ্ট ফেমিলি হয়। তো মোৰ সৰু দাদা আৰু সৰু বৌ বিয়াৰ এসপ্তাহৰ পাছতে তেওঁলোক বেলেগকৈ থাকে। তেওঁৰ মাকৰ লগত, যিহেতুকে মাকগৰাকী অকলশৰীয়া, তেওঁলোকৰ কোনো নাই, দেউতাকো ঢুকাইছে আৰু ককাইকো ঢুকাইছে, তেওঁ অকলশৰীয়া। গতিকে আচৰিত পাইছোঁ মই যে মোক কিয় সামৰি আনিছে, কাৰণ মই কোনো ফালৰ পৰা ৰিলেটেডেই নহয়। হাজবেণ্ড ৱাইফৰ মাজত কিবা এটা কাজিয়া পেচাল হৈছে সেইটো বুজি পাইছোঁ, কিন্তু মই বা মোৰ মা বা মোৰ ডাঙৰ দাদাই কেনেকৈ গৈ পেলাই মোৰ সৰু বৌক গৈ পেলাই তেওঁলোকৰ ঘৰত তেওঁৰ মাকৰ আগত মানে ফিজিকেলি বা মেণ্টেলি টৰ্চাৰ কৰিব কেনেকৈ? মাকগৰাকীটো লগতেই থাকে। মানে আমি তিনিজন গৈ পেলাই বা অকলশৰীয়াকৈ ময়ে অকলে গ'লোঁ, মোৰ মায়ে অকলে গ'ল বা মোৰ ডাঙৰ দাদা অকলশৰীয়া গ'ল, মোৰ সৰু বৌক কেনেকৈ গৈ পেলাই মানে অত্যাচাৰ কৰিম? এইটো একেবাৰে অসম্ভৱ কথা এটা কৈছে। আজি গোটেই ক'ব নাপায়, মই খুব ডাঙৰ আৰ্টিষ্ট নহয়, কিন্তু মোক অসমবাসী ৰাইজে অলপ হ'লেও চিনি পায়। গতিকে গোটেই অসমবাসীৰ আগত মই কিটো নাক উলিয়াম যদি মই সঁচাকৈ ঘৰখনতেই যদি মই তেনেকুৱা এটা পৰিৱেশ কৰোঁ যে মোৰ সৰু বৌক মই টৰ্চাৰ কৰিম, মাৰপিট কৰিম বা মই বেয়া কথা, বেয়া গালি বা মেণ্টেলি বা ফিজিকেলি টৰ্চাৰ কৰোঁ, তেতিয়াহ'লে মই অসমবাসীৰ ইমানখিনি মানুহৰ মাজত যে মই মঞ্চত যে উপস্থিত হৈ গামোচা লওঁ, মই জাপি পিন্ধোঁ, কি মূল্য থাকিব মোৰ? তেনেহ'লে মইতো সেইটো কেটেগৰীৰ মানুহ কৰিলোঁ। মই ৰিটায়াৰ হোৱা মানুহজনীতো লোন নাপাওঁ। প্ৰথম কথা মোক কয় যে লোন এটা লৈ দিব, কোৱাচোন মাক লৈ দিব দিয়া, দাদাৰ কষ্ট হয়, জব কৰিলেতো কষ্ট হয়, এনেকৈ এদিন সি থাকে এদিন নাথাকে। আৰে মোৰ মায়ে কেনেকৈ লোন লৈ দিব? সেইটো জোৰ জবৰদস্তি কৰে, তেওঁলোকে কৰিবই লাগে। আৰু যেতিয়া আমি ডাইৰেক্ট না কৈ দিওঁ তেতিয়াই বেয়া পোৱা হৈ যায়। শ্যামন্তিকা শৰ্মাই তেতিয়াই বেয়া পায় আৰু আমাক। তাৰপিছত ককায়েকক বেয়াকৈ কথা লগায়, যি টি কথা লগায়, তো শাহুৰে ভাল নহয় সেনেকৈ বুলি কয়, মানে মোৰ মা ভাল নহয় আৰু সেনেকৈ বুলি লগায়। আনকি মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডকো মানে এদিন কি হৈছে, মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আহিছে, তেওঁৰ ৱাইফ আহিছে, এনেই আহিছিলে আৰু তেওঁলোক ইয়াত নাথাকে। তেওঁলোক আহিছিলে আহোঁতে তাৰপৰা তেওঁলোকৰ শ্যামন্তিকা শৰ্মাৰো মাকো আহিলে সেইদিনাখন। আহোঁতে তাৰপিছত আমাৰ ভালেই লাগিছে আৰু পিছবেলা আহিছে, ময়ো সেইদিনাখন ঘৰত আছিলোঁ, ছানডে আছিলে, ঘৰত আছোঁ, চবেই কথা চথা পাতিছোঁ। তাৰপৰা আৰু তেওঁ উলিয়ালে শ্যামন্তিকা শৰ্মাই লগে লোন এটা লৈ দিয়া না, তাক এনেকৈ লোন এটা লৈ দিয়াচোন, এনেকুৱা তেনেকুৱা। তাৰপিছত মাক ভিতৰলৈ মাতি নি তাক লোন এটা লৈ দিয়কচোন, লোন এটা, মানসিক চাপ মানে সেইখিনি। বহুত মৰমৰ বোৱাৰী, একোৱেই নাই, একো গমেই নাপাওঁ। বহুত ভাল পাইছিলোঁ। শ্যামন্তিকাইতো তাইক য'ত যায় লগত লৈ যায়, য'লৈ যায় শ্যামন্তিকা য'লৈ যায় সিহঁতলৈ কিবা নহয় কিবা বস্তু লৈ আহে মৰমতে। এয়া নিমিষা বৌৰ, এয়া ডাঙৰ বৌৰ, পিংকি বৌৰ বুলি তাই সমানে ভগাই দিয়ে। আৰু দুইজনী বোৱাৰী আৰু মোৰ ছোৱালী শ্যামন্তিকা, তিনিজনী একদম বান্ধৱীৰ নিচিনা থাকে, ফূৰ্তি ফাৰ্তা কৰি। আৰু তাই ওচৰতে থাকে কাৰণে তাই ইয়াতে প্ৰায় নাথাকেই। কেতিয়াবা সেই কাজে সকামে আহিলে তাই জোৰ কৰি ৰাখে, বৌ থাকা না, ভাল লাগিব আজি থাকা না, সেনেকৈ কৈ আমি ৰাখোঁ, থাকে। পিছদিনাখন আকৌ গুচি যায়, খাই বৈ গুচি যায়, সেনেকুৱাই। তাৰ মাজত যে কি এইবিলাক হ'ল একো গম নাপাওঁ আৰু।